হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে খবৰ ভালনে? নিশ্চয় ভালে চাগে। বৰ্তমান ময়ো ভালে আছোঁ। আজি মই আপোনালোকক সকলোকে পোনপ্ৰথমে ভোগালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ। আপোনালোকৰ বাৰু পিঠা লাড়ু বনোৱা হ'লনে? মোৰ প্ৰায় এইখিনি বনোৱা হৈ গৈছে। আপোনালোকে চাগে ভিডিঅ'ত দেখি নিশ্চয় গমেই পাইছে মই কি বনালোঁ। এয়া হ'ল নাৰিকল পিঠা, নাৰিকল লাড়ু, এয়া হ'ল পকা লাড়ু, আৰু ইফালে হ'ল নিমকি, আৰু এয়া হ'ল তেল পিঠা। আৰু এইখিনি পিঠা লাড়ু মই অকলে বনোৱা নাই, মই মোৰ মাৰ লগত লগ হৈ বনাইছোঁ। কাৰণ মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা মাৰ ঘৰ বেছি দূৰ নহয়, ওচৰতে হয়। আৰু মাহঁতৰ ঘৰত মানে ঢেঁকী আছে, মাৰ গৈ চাউলখিনি ঢেঁকীতে খুন্দি লৈ আহিলে, নাৰিকল চাৰিকল এইবোৰ লৈ আনিছে, আৰু মোকো হাজবেণ্ডে আনি দিছিলে নাৰিকল এইবোৰ। তাৰপিছত আমি এইবোৰ মিক্সিত পিচি পেলাই এইখিনি বনালোঁ। আৰু এই নাৰিকল পিঠা মই অকল 10খন বনাইছোঁ, বেছি বনোৱা নাই, কাৰণ টিকলিজনীৰ কাৰণে বেছি বনাব নোৱাৰিলোঁ, বাকীখিনি মায়ে বনালে। আৰু ইফালে নাৰিকল লাড়ুকেইটা মই বনাইছোঁ, আৰু ইফালে পকা লাড়ুকেইটা মা আৰু মই লগ হৈ বনাইছোঁ, আৰু নিমকিখিনিও মই বনাইছোঁ। আৰু কিন্তু নিমকিখিনি ইমান এটা ভাল নহ'লে। আৰু ইফালে তেল পিঠা মা বনাইছে। আৰু আপোনালোকৰ মাজলৈ মই আজি এই পিঠা লাড়ু ৰেচিপিবোৰ শ্বেয়াৰ কৰিব নোৱাৰিম, কাৰণ যেতিয়া বনাই আছোঁ তেতিয়া মানে ভিডিঅ' কৰা মানুহ নাছিলে। কিন্তু বেলেগ এটা ৰেচিপি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। কিনো ৰেচিপি লৈ আহিছোঁ আপোনালোকে তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক, তেতিয়া গম পাব। তেনেহ'লে বলক বেছি পলম নকৰি আমি মেইন ৰেচিপি ভিডিঅ'টোলৈ আগবাঢ়ো। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে কচুগুটি এটা ৰেচিপি। এয়া দেখিছেনে, কচুগুটিখিনি মই ভালদৰে বইল কৰি লৈছোঁ। আৰু ইফালে মই শিঙি মাছৰ লগত কচুগুটিখিনি বনাম। এয়া হ'ল শিঙি মাছ লৈছোঁ কেইটামান, আৰু ইয়াৰ লগত লৈছোঁ পিঁয়াজ এটা, আৰু এয়া হ'ল বিলাহী, আৰু এয়া হ'ল ধনিয়া, আৰু এয়া হ'ল আদা নহৰু জলকীয়াৰ পেষ্ট লৈছোঁ। আৰু ইফালে মই কেঁচা জলকীয়া কেইটামান লৈছোঁ, আৰু ইফালে মই লৈছোঁ মধুসোলেং পাত। আজি মই কচুগুটিখিনি মানে টেঙা কৰি বনাম মাছৰ লগত, কাৰণ কচুগুটিৰ এনেও টেঙা পাত দিলে খাই ভাল লাগে, সেইবাবে মই আজি মধুসোলেং পাতটো দিম। তেনেহ'লে আপোনালোকে মোৰ ৰেচিপিটো শেষলৈ চাই থাকক, মইনো কেনেকৈ বনাওঁ। প্ৰথমে মই গেছৰ চুলিত কেৰাহী এখন পাতি দিলোঁ। কেৰাহীখন অলপ গৰম হোৱাত মই ইয়াত অলপমান মিঠাতেল দিম। মই কচু তৰকাৰীখনত বেছি বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, অকল আদা নহৰু জলকীয়া পেষ্ট ব্যৱহাৰ কৰিম। তেলখিনি গৰম হোৱাত মই ইয়াত কুটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাত মই এতিয়া ইয়াত কুটি থোৱা বিলাহীখিনিও দি দিম। বিলাহীখিনি দিয়াৰ পিছত মই এতিয়া ইয়াত মধুসোলেং পাতখিনিও দি দিম। বিলাহী আৰু মধুসোলেং পাতখিনি দিয়াৰ পিছত মই এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিম, আৰু লগত অলপমান হালধিও দি দিওঁ। নিমখ আৰু হালধিখিনি দিয়াৰ পিছত বিলাহীটো অলপমান সিজি অহাত মই এতিয়া ইয়াত কচু পেটাখিনি দি দিম। কচুখিনি দিয়াৰ পিছত মই এতিয়া ইয়াত আদা নহৰু জলকীয়া পেষ্টটো দি দিম। কচু পেটাখিনি দিয়াৰ পিছত অলপ সময় লৰাই মই ঢাকোন এখনেৰে অলপ সময় এইখিনি মাৰি থৈ দিম। ঢাকোনখন মৰা 3 মিনিটমানৰ পিছত ঢাকোনখন গুচাই মই এতিয়া ইয়াত পানী দি দিম অলপমান। বাসনা ঢালিলা মোৰ তেজে তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ। পানীখিনি দিয়াৰ পিছত মই আৰু অলপ সময় ঢাকোনখন মাৰি থৈ দিম। তৰকাৰীখন পুৰা উতলি আছে, এতিয়া আমি চাওঁ। এতিয়া ইয়াত মাছ দিবলৈ পৰা হৈ গৈছে। এতিয়া মই ইয়াত মাছ কেইপিচ দি দিম। মাছ কেইপিচ দি দিলোঁ, লগত মই ধনিয়া পাতখিনি দি দিম। আৰু এতিয়া মই লগত কেঁচা জলকীয়া কেইটাও দি দিম। জলকীয়া কেইটা দিয়াৰ পিছত মই 3 মিনিটমান উতলিব দি গেছটো অফ কৰি দিম। ফাকেৰে
পাত পৰেনে মনতে এতিয়া মই গেছটো অফ কৰি দিলো। হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ এয়া মোৰ কচুগুটি কবিতা এতিয়া মই প্লেট এখনত লৈ পৰিৱেশন তনদীৰ সুতে চন্দে তৰকাৰীখন হোৱা হোৱাত মই প্লেট এখনত পৰিৱেশনৰ বাবে বাকি ল'লোঁ। আপোনালোকে এবাৰ এনেকৈ বনাই খাই চাবচোন, খাবলৈ খুবেই টেষ্টি হয়। আৰু যদি আপোনালোকে মোৰ আজি ৰেচিপিটো চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু চাইডত থকা বেল আইকন বেলটো অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ, ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ।